দিনত কৈছে মোক প্ৰতিটো ক্ষেত্ৰতে চৰকাৰক দুখ দি নাথাকিব, জগৰীয়া নকৰিব। ওকে, ঠিক আছে, মানি লৈছো, নাই কৰা। এতিয়া এক্সপাৰ্টসকলৰ মতে, মই কোৱা কথা নহয়, এক্সপাৰ্টসকলৰ মতে ডিফৰেষ্টেশ্যন, পাহাৰ কাটিং আৰু অবৈধ কয়লা খনন, এই তিনিটাই হৈছে এই বানপানী হোৱাৰ মূল কাৰণ। এতিয়া এই কথাখিনি শুনাৰ পাছত সৰু কেঁচুৱা এটাইও বুজি পাব আচলতে জগৰীয়া কোন। আমাৰ গায়ক নীলোৎপল বৰাক গালি দি থকা দেখিবলৈ পালো আজি দুটামান নিউজ চেনেলত। বিজেপি যুৱ মৰ্চাৰ দলে নীলোৎপল বৰাক লৈ কঠোৰ মন্তব্য দিয়া শুনিবলৈ পালো। এতিয়া ভাষাৰ শালীনতা বজাই ভদ্ৰতাৰে কথা ক'লে মন্ত্ৰী MLA সকলে গুৰুত্ব দিয়ে জানো? ভালকৈ কথা ক'লে পাত্তাই নিদিয়েচোন। আৰু মই গেৰাণ্টি দি ক'ব পাৰিম, নীলোৎপল বৰাই যদি আজি কঠোৰ ভাষাৰে এই মন্ত্ৰী MLA সকলক সমালোচনা নকৰিলহেঁতেন, তেওঁ যদি বালিত মুটাৰ কথা নকলেহেঁতেন, আজিও এই মন্ত্ৰী বিধায়ক কাৰোৰে গান নলৰিলহেঁতেন। এইটো একদম সত্য কথা। গায়ক এজনৰ মুখত তেনেকুৱা কথা শোভা নাপায়, কথাবোৰ মাৰ্জিত হ'ব লাগে। এতিয়া বাধ্য কোনে কৰাইছে ক'বলৈ? আৰু আজি যদি তেওঁ এই কথাখিনি নকলেহেঁতেন, মন্ত্ৰী বিধায়কসকলে আজিও অখিল গগৈয়ে টকা ক'ত পালে, ইমান টকা ক'ৰ পৰা আনিলে, সেই প্ৰশ্নকেইটাতে লাগি থাকিলহেঁতেন। কভিডৰ সময়ত চেণ্ট্ৰেলে ৰাইজৰ বাবে মুকলি কৰি দিয়া কোটি কোটি টকা এতিয়াও পৰি আছে। সেইবোৰ ৰাইজৰ পইচা ৰাইজক বিলাই দিলে কিবা আপত্তি আছে নেকি? এই বিপদৰ সময়ত ৰাইজৰ পইচা যদি ৰাইজক দি দিয়া যায়, তাত কাৰোবাৰ কিবা লোকচান আছে নেকি? NSMৰ নামত কেন্দ্ৰীয় চৰকাৰে পঠাইছিল 72 কোটি টকা। ইমাৰ্জেঞ্চি কভিড ৰেছপন্স পেকেজ প্ৰথমটো ফেজত 222 কোটি, দ্বিতীয়টো ফেজত 657 কোটি, সৰ্বমুঠ 952 কোটি টকা পঠাইছিল। আৰু অসমলৈ বুলি কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিছিল সেই কভিড কালচোৱাত 3040 কোটি টকা। সেইবোৰৰ অডিট হ'ল নে নাই নাজানো, কিন্তু ৰাইজৰ নামত অহা পইচা যেতিয়া ৰাইজে পাব লাগে বুলি জানো।